এখন অখ্যাত গাঁৱৰ এজনী কণমানি পখিলাই বেলি ফুল হৈ উৰিবলৈ বিচাৰিছিল। অসহায় দেউতাকে নানা সংঘাতৰ মাজেদি পখিলাটিক দুহাতেৰে ধৰি যেন ওপৰলৈ তুলি দিছিল, যাতে তাই উৰিব পাৰে। তাই কিছুদূৰ উৰি গ'ল, কিন্তু দেউতাই আকাশ চুব দিবলৈ গৈ যেন আধাতে থমকি ৰ'ল। দেউতাই থমকি ৰোৱা আধা বাটত উশাহে সাবটি ল'লে আৰু ক'লে, জীৱনটো নতুনকৈ আৰম্ভ কৰা। কোনে কয় নদীৰ দুয়োটি পাৰ এটি হ'ব নোৱাৰে বুলি? মাত্ৰ সাহস লাগিব, খোজ দিয়া, একেলগে সেইটো বন্ধা। চাবা, এদিন তোমাৰ কামেৰে তোমাৰ দেউতাৰ আদৰ্শ হ'বা, আৰু দেউতাই দুচকুৰ অশ্ৰু তিয়াই এটি মিঠা হাঁহিৰে তোমাক সাবটি ল'ব। জোনবাইৰ দেশখন আমাৰ পৰা বহু নিলগত নহয়। যদি বিচাৰিব জানো, জোনবাইৰ দেশখন আমাৰ তেনেই ওচৰত।